মাটি দি দিয়ক আমি বিচাৰা নাই 50 বিঘা 60 বিঘা মাটি আমাক এটুকুৰা টকাৰ মাটি দিলেই হ'ল আমি যেহেতু গৰাখহনীয়া পীড়িত 1950 চনৰ পৰা 2025 চনলৈ প্ৰায় মুছলমানৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে এইখিনি মুখ্যমন্ত্ৰী হিচাপ ৰখা দৰকাৰ প্ৰায় 30 লাখ মানুহ 1950 চনৰ আজিৰ তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে সেই মানুহখিনিক সংস্থাপন দিয়াৰ দায়িত্ব কাৰ চৰকাৰৰ হয়নে নাই চৰকাৰৰ হয়নে নাই মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1 2 3 মানুহখিনিক মাটি দিলেহেঁতেন আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন কিন্তু তেওঁ নিদিয়ে তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে মই মুখ্যমন্ত্ৰী কৈছো ফ্ৰণ্ট লাইনৰ পৰা হওক কোনো ব্যক্তি পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ কোনো শিশুৰ মাকৰ দুগ্ধ কাঢ়ি লৈ কোনো মানুহে শান্তিত